Hello everyone, welcome to my YouTube channel Munmi Vlogs. আপোনালোকক সকলোকে মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ স্বাগতম জনাইছো। এতিয়া মা আৰু মই একদম ৰেডি হৈ লৈছো আৰু আমি এতিয়া গৈ আছো অলবাৰী আমাৰ মাৰ খুৰাকৰ ছোৱালীৰ বিয়া খাবলৈ। সো ভাবিছো আপোনালোকক দেখুৱাই থাকিম ভিডিঅ'ত চাই থাকিব। সো বলক আজি ভিডিঅ'টো আৰম্ভ হ'ব। আৰু এইফালে মা ৰেডি হৈ গৈছে বিয়াত যাবলৈ, কেনেকুৱা লাগিছে ক'ব। সো গাইস আমি এতিয়া গাড়ীৰ ভিতৰত বহি লৈছো। সো গাইস এতিয়া আমি হৰাইঘাট ব্ৰিজ পালো আৰু এতিয়া গৈ আছো আৰু এতিয়া আমি অকমান ৰখিছো এজাগাত চাহ তা খাই লবলৈ, যেহেতু বিয়া ঘৰ পাবলৈ দেৰি আছে সেইকাৰণে ভাবিলো অকমান চাহকে খাই লওঁ। আৰু এইফালে দেখিছে একদম মিঠাই। সো গাইস এতিয়া আমি চাহ তা খাই ললো আৰু এতিয়া আমি গৈ আছো, আপোনালোকে ব্লগটো চাই থাকক। আৰু আমাৰ লগত ওচৰৰে দুজন দাদা আহিছে, এইজন দীপদা আৰু গাড়ী চলাই থকাজন সুৰজিত দা। আৰু আমি এতিয়া চেঁচা পালো। সো গাইস আমি আহি বিজুলী ঘাটৰ চৰাবৰীৰ কালী মন্দিৰটো পাইছো আৰু ইয়াতে অকমান দেৰি ৰখিছো আৰু এইটোৱে হৈছে কালী মন্দিৰ। আমি গাড়ীৰ ভিতৰৰ পৰাই মাক দৰ্শন কৰি ললো। সো গাইস আমি এতিয়া বিয়া ঘৰ আহি পালো আৰু এইফালে দেখিছে বেণ্ড পাৰ্টি বজাই আছে। সো আহক ভিতৰলৈ সোমাই যাওঁ। আৰু ফাইনেলি কইনাক দেখুৱাই দিলোঁ, এয়া হৈছে আমাৰ কইনা। আৰু এইফালে ময়ো বহি আছোঁ মা জেঠীমাহঁতৰ লগত কথা পাতি। আৰু এইফালে দেখিছে মামী আৰু লগতে আইতাহঁতে মাহী আইতাহঁতে সকলোৱে নাচি আছে, যিহেতু দৰা আহিবই আৰু বেছি সময় নাই সেইকাৰণে। আৰু এইফালে দেখিছে আমাৰ দৰা আহি পাইছে। আৰু এতিয়া দৰাক ভৰি ধুৱাব কইনাৰ দেউতাকে। এইফালে চব দেখিছে যোগাৰ কৰিছে। আৰু এতিয়া দৰাক ভিতৰলৈ আগবঢ়াই নিয়া হৈছে। আৰু এতিয়া দৰা বহি লৈছে আৰু এইফালে আমাৰ মাহীকো মানে কইনাক উলিয়াই আনিছে আমাৰ ডাঙৰ মহাই। আৰু এইফালে দেখিছে বিয়া চলি আছে, সো আপোনালোকে চাই থাকক। আৰু এইফালে এতিয়া আখৈ তোলা হৈ গ'ল আৰু এতিয়া কোচ চিঙা পৰ্ব। কয় যে চুলি চিঙি বিদায় দিয়া বুলি, ঠিক তেনেকুৱাই আজিৰ পৰা নিজৰ ঘৰৰ ছোৱালীজনী পৰৰ ঘৰলৈ দান কৰা হয়। আৰু এতিয়া আমাৰ বিবাহ সমাপ্ত হ'ল আৰু এতিয়া দৰা কইনাক দুয়োকে ভিতৰলৈ লৈ যোৱা হৈছে। আৰু এইফালে এতিয়া ভিতৰত দৰা কইনাক দুয়োকে একেলগে বহোৱা হৈছে, লগতে মাকে মানে কইনাৰ মাকে আগ দি আছে। আৰু ইয়াৰ পিছতে এতিয়া আঙুঠি লুকুৱা পৰ্ব কৰা হ'ব। সো এতিয়া আঙুঠি লুকুৱা পৰ্ব চলি আছে। সো গাইস আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। শেষত মাহী আৰু নতুন মহাক যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু মোৰ ভিডিঅ'টো আজি ইয়াতে সমাপ্ত কৰিছোঁ। আগলৈকে নতুন ভিডিঅ'ৰ সৈতে লগ পোৱাৰ আশাৰে ধন্যবাদ।